এখন গাঁৱত ভোলা নামৰ ল'ৰা এজনে দোকান এখনত কাম কৰিছিল। দোকানীজন বহুত লোভীয়া আছিল। তেখেতে অনবৰতে নিজৰ লাভৰ কথাই চিন্তা কৰি আছিল। আৰে ৰে 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 এইবিলাক কি কৰি আছা? দেখিবলৈ পোৱা নাই নেকি ওজনতকৈ বেছি চেনি দি আছা? কমাই দিয়া। বেছি চেনিখিনি এতিয়া উলিয়াই দিয়া। আৰে কি হ'ল লালাজী, অকণমানহে বেছি দিছে। অলপতো আছে, কিন্তু মোৰেইটো লোকচান হ'ব না। আৰে ঐ ভোলাৰ পোৱালি, জোখমাক ভালকে কৰা, নহ'লে ইয়াৰ পৰা যাব লাগিব। ভোলা কিন্তু সঁচা অন্তৰৰ মানুহ আছিল, কিন্তু দোকানীজনৰ আগত তাৰ কোনো কথাৰ গুৰুত্ব নাছিল। ইফালে গ্ৰাহকৰ অৱস্থা দেখি ভোলাৰ বহুত দুখ লাগিছিল, কিন্তু সি কৰিব পাৰিবনো কি? দোকানী আৰু গ্ৰাহকৰ মাজত প্ৰায়ে বাকবিতণ্ডা চলি আছিল। লালাজী, এই চাউলৰটো দাম বহুতেই বেছি। বেছি? ইয়াতকে সস্তা কৰা মানে মই চাউলখিনি এনেই দি দিওঁ। আৰে লালাজী, কাষৰ গাঁওখনত এই চাউলৰে কিলো 10 টকা আৰু ইয়াতে 12 টকা কিলো। এনেহ'লে তাৰ পৰাই লৈ লোৱা। তাৰমানে মই সকলো বস্তু তোমালোকৰ কাৰণে ইয়াত ৰাখোঁ, মানে সস্তাত দিম বুলি ৰাখোঁ, আৰু ইফালৰ পৰা তোমালোকৰ পৰা খেচনি শুনো। তোমাক লাগে যদি লোৱা, নহ'লে ইয়াৰ পৰা যোৱা। কি লাগে তোমাক? চকলেট। কোনটো চকলেট? সেইটো চকলেট, হালধীয়া ৰঙৰ। 1 টকা দিয়া। 1 টকা? মোৰ লগততো 1 টকা নাই। পইচা নাই যদি চকলেট ল'বলৈ কেলে আহিছা? ককা, মোক সেই চকলেটটো দি দিয়াচোন। চকলেট একো নাপোৱা। যোৱা ইয়াৰ পৰা। নাজানো ক'ৰ পৰা যে আহি যায় ৰাতিপুৱাই ভিক্ষা কৰিবলৈ। সেই ল'ৰাটো উদাস মনেৰে যোৱা দেখি ভোলাৰ বহুত দুখ লাগিল। মালিক, আপুনি সেই কণমানি শিশুটোক চকলেট এটা দি দিয়ক। তাৰ চকলেটৰ পইচা মোৰ দৰমহাৰ পৰাই কাটি দিব। ভোলা, তুমি কি পাগল হৈছা নেকি? সেই ল'ৰাটোক বিনা পইচাত চকলেট খুৱাবলৈ বিচাৰিছা যে? মালিক, আপুনি এই চকলেটৰ দামটো নিশ্চয় পালে। মই আহি আছো। আৰে শুন। সৌটো এইয়া লোৱা তোমাৰ চকলেট। প্ৰণাম দেৱ। ভোলা, তুমি বৰ ভাল। তুমি এটা শিশুৰ মনৰ ইচ্ছাক গুৰুত্ব দিছা। তুমি তোমাৰ দৰমহাৰ পৰা তেওঁৰ কাৰণে চকলেট কিনিছা। তোমাৰ অন্তৰ পবিত্ৰ। তুমি তোমাৰ নামৰ দৰেই ভোলা। মই তোমাক লৈ বৰ আনন্দিত। কোৱা, তোমাক কি লাগে? ধন্যবাদ প্ৰভু, কিন্তু মই কি বিচাৰিম? মোৰ সুখৰ বাবে আপুনি দিয়া মোৰ ওচৰত সকলোবোৰেই আছে দেখোন। বাহ, তোমাৰ তাত লোভ বোলা বস্তুৱেই নাই। এতিয়াতো মই তোমাক আশীৰ্বাদ নিদিয়াকৈ নেযাওঁৱেই। প্ৰভু, আপোনাৰ যদি এয়া ইচ্ছা, তেনেহ'লে আপুনি যি বিচাৰে মোক সেয়াই আশীৰ্বাদ দিয়ক। মই আদৰি ল'ম। তেনেহ'লে লোৱা ভোলা। এয়া কি প্ৰভু? এইটো যাদু চক্কী। ইয়াত তুমি যিয়েই বিচাৰিবা, তুমি খোৱা বস্তু ইয়াতে পাই যাবা। আৰু যেতিয়াই তোমাৰ সেই বস্তুবোৰ বেছি হৈ যায়, তেতিয়া তুমি বন্ধ কৰি দিবা। আৰু এটি বিশেষ কথা, এই যাদুৰ চকীটো কেৱল তোমাৰহে আদেশ মানিব, আন কাৰো নামানে। যদি আন কোনোবাই কিবা বস্তু বিচাৰে, তেতিয়া ইয়াৰ পৰিণতি ভাল নহ'ব। ধন্যবাদ প্ৰভু। আৰে নন্দা চোৱাচোন মই কি আনিছো। এইটো কি হয় বাৰু? সেয়া যাদুই চকী। ইয়াৰ পৰা আমি যিয়ে খোৱা বস্তু বিচাৰিম, সেই সকলোবোৰে আমাৰ ওচৰলৈ আহি যাব। সঁচাকৈ? হয়, তুমি বিশ্বাস কৰিব পৰা নাই নহয়নে? তেনেহ'লে এয়া চোৱা। যাদুই চকী, মোক দালি লাগে। চকীখনৰ পৰা দালি ওলোৱা দেখি ভোলা আৰু তাৰ ঘৈণীয়েকে দেখি বহুত আচৰিত হ'ল। ৰ'ব, এইটো বন্ধ কৰক। আৰে ৰৈ যোৱা যাদুই চকী, ৰৈ যোৱা। এইটোতো চমৎকাৰী হয়, কিন্তু আমি ইমানবোৰ দালি কি কৰিম বাৰু? হেৰি শুনকচোন, আমি এটা কাম কৰোঁ,
অলপ আমাৰ কাৰণে ৰাখো আৰু বাকীবিলাক দালি আমি বাহিৰত বিক্ৰী কৰি দিওঁ তেতিয়া আমাৰ অলপ পইচাও আহিব হয় হয় এয়াই ঠিক হ'ব ভোলা ককাই দালি বেছি আছা হয় ককাইদেউ কিমান দাম ভাই 1 কিলোত 1 টকা মাত্ৰ মাত্ৰ এটা কাম কৰ মোক 10 কিলো দি দিয়া এনেকুৱা কৰি কৰি ভোলাৰ যাদুৰ চকীখনৰ পৰা বহু ধৰণৰ বস্তু বনালে আৰু সেইবিলাক সকলো নিজৰ ঘৰৰ বাহিৰত এখন সৰু দোকান দি বিক্ৰী কৰিব ধৰিলে ইফালে লালাৰ ব্যৱসায় লাহে লাহে বেয়া হ'ব ধৰিলে ইয়াৰ কাৰণ আছিল ভোলাৰ নতুন দোকানখন কথাটো গম নাপালো এই ভোলা পোৱালিৰ হাতত ইমানবোৰ টকা ক'ৰ পৰা আহিল বাৰু আনকি সি নিজৰ দোকান খুলি দিলে আনপিনে সি বস্তুবোৰ ইমান সস্তাত কেনেকৈ বেছি আছে কিবা এটাতো গৰ্বৰ আছে মই ভোলাৰ দোকানৰ কি ৰহস্য আছে জানিহে এৰিম আৰে এইটোতো আচৰিত কথা এইখন এখন দেখোন যাদুৰ চাকি মই কিবা এটা কৰিব লাগিব ইমান এটা দামী বস্তু ভোলাৰ নিচিনা মানুহ এটাৰ ওচৰত কিয় থাকিবলৈ দিম মই লৈ যাম ৰাতিৰ আন্ধাৰৰ সুযোগ লৈ দোকানী লালাই যাদুকৰী চকীখন চুৰ কৰি লৈ গ'ল অৱশেষতে যাদু থকা চকীখন মোৰ হৈ গ'ল এতিয়া মই আৰু ধনী হৈ যাম কিন্তু এখন মই চলাওঁ কেনেকে ভোলাইটো এইখনক মাত্ৰ আদেশ দিয়ে যাদুই চকী মোক চাউল দিয়া এই বুৰ্বক চকী মই চাউল বিচাৰিছিলোঁ বালি নহয় ৰৈ যা যাদুকৰী চকীখনে মাত্ৰ ভোলাৰ কথাহে মানিছিল লালাই এই কথাটো গমেই পোৱা নাছিল লালাৰ ঘৰটো বালিৰ দমেৰে ভৰি পৰিছিল আৰু চাওঁতে চাওঁতে গোটেই ঘৰখন বালিৰে ভৰি পৰিল মই কৈছো ৰৈ যোৱা নহ'লে ঘৰটো বালিৰে ভৰি যাব আৰু এনেদৰে লোভিয়া দোকানীও বালিৰ তলত সোমাই পৰিল আৰু পিছদিনাখন যাদুকৰী চকীখন আকৌ ভোলাৰ ঘৰলৈকে উভতি গ'ল ভোলাৰ কোনো বস্তুৰ আকাল নোহোৱা হৈ গ'ল ভালে সদায় ভালকে পায় শুনিছানে বন্ধুসকল এসময়ৰ কথা এখন চহৰত দুজন ককাই ভাই আছিল এজন বহুত ধনী আছিল কিন্তু ইজন আকৌ বহুত দুখীয়া আছিল ডাঙৰ ককাইকজনৰ ওচৰত সকলো আছিল কিন্তু সৰু ভাইকজনৰ ওচৰত খাবলৈ একো নাছিল পিন্ধিবলৈ একো নাছিল তাৰ পৰিয়ালটো ভোকত ককবকাই আছিল আৰু তাৰ ওচৰত খাদ্য কিনিবলৈও পইচা নাছিল সি যদি ডাঙৰ ককায়েকৰ ওচৰত সহায় বিচাৰি যায় ডাঙৰ ককায়েকে তাক ঠাট্টা কৰি খেদি দিছিল এদিন কামৰ সন্ধানত সি ঘূৰি ফুৰিছিল তেতিয়া ৰাস্তাত সি এগৰাকী বুঢ়ী মানুহ লগ পালে তেখেতৰ ওচৰত খৰিৰ এটা মুঠি আছিল মা এইটো বৰ গধুৰ দিয়ক মই আপোনাক সহায় কৰি দিম কি হ'ল বুপাই তই ইমান মন মাৰি কিয় আছ মা মইনো কি ক'ম মোৰ পৰিয়াল বৰ ভোকত আছে আৰু মই একো কৰিব পৰা নাই মোৰ ওচৰত কোনো কাম নাই আপুনি মোক সহায় কৰিব পাৰিবনে তেন্তে শুনা বুপাই যদি তুমি এই খৰি মুঠাটো মোৰ ঘৰত থৈ আহা মই তোমাক এনেকুৱা এটা বস্তু দিম যিটো পাই তুমি বহুত ধনী হৈ যাবা ঠিক আছে মা সৰু ভাইকজনে বুঢ়ী মানুহগৰাকীৰ পিছে পিছে গৈ আছিল আৰু খৰিৰ মুঠাটো লৈ তেখেতৰ ঘৰ পালেগৈ ধন্যবাদ বুপাই ভগৱানে বিচাৰিলে তোমাৰ এই অভাৱ সোনকালে নাইকিয়া হ'ব তেনেকৈ কৈ বুঢ়ী মানুহগৰাকীয়ে তাক এবাটি পায়স দিলে এয়া লোৱা এইখিনি লৈ তুমি হাবিলৈ যোৱা অলপ দূৰ গৈয়ে তুমি 3 জোপা আম গছ দেখিবা তাৰ পিছফালে তুমি শিল দেখিবা ভালকে চাবা তাত এটা গুহা দেখিবা সেই গুহাটোৰ ভিতৰলৈ সোমাই যাবা তাতে তুমি 3জন মানুহক লগ পাবা আৰু তেওঁলোকে পায়স খাই বৰ ভাল পায় আৰু তেওঁলোকে তোমাৰ পৰা পায়স খাবলৈ বিচাৰিব তুমি আকৌ তেওঁলোকক পায়সৰ বদলি পইচা নুখুজিবা তাতকে তেওঁলোকৰ পৰা তুমি এখন শিলৰ জাত বিচাৰিবা
সৰু ভায়েকজনে সেই পায়সখিনিলৈ জংঘলৰ ফালে আগবাঢ়িলে। ৰাস্তাত সি কেইবাজোপাও গছ দেখিলে আৰু অলপ দূৰ গৈ তাৰ চকু পৰিল এজোপা আম গছৰ ওপৰত। সি মন দি চালে আৰু দেখিলে 3 জোপা আমৰ গছ ত্ৰিভুজ আকাৰত আছিল আৰু মাজৰ জোপা গছৰ পিছফালে এটা ডাঙৰ শিল আছিল আৰু তাত গুহাটোৰ দৰ্জাখন দেখিলে। সি ভিতৰলৈ সোমালে। তাত থকা বন মানুহ কেইজনে তাৰ হাতত পায়স দেখিলে আৰু ক'লে, তুমি এই পায়সখিনি আমাক দি দিয়া, তাৰ বিপৰীতে যি লাগে আমাৰ পৰা লোৱা। ঠিক আছে, এয়া মই তোমালোকক দিম, কিন্তু ইয়াৰ পৰিৱৰ্তে তোমালোকে মোক শিলৰ জাত এখন দিব লাগিব। ঠিক আছে, কিন্তু এইখন সাধাৰণ জাত নহয়। এইখন ঘূৰাই থাকোঁতে তুমি যি বিচৰা তাকেই পাবা। বস্তু পোৱাৰ পাছত তুমি ইয়াক এখন ৰঙা কাপোৰেৰে ঢাকি দিবা, তেতিয়া বস্তু লোৱা বন্ধ হৈ যাব, বুজিছা? বন মানুহকেইটাই তাক জাতখন দিলে আৰু সি সেইখন লৈ ওলাই আহিল আৰু সি ঘৰ পালেগৈ। সি দেখিলে যে তাৰ সন্তান আৰু পত্নী ভোকত মাটিত বাগৰি আছিল। সি তাৰ পত্নীক এখন কাপোৰ পাৰি দিবলৈ ক'লে। কাপোৰখন পৰাৰ পিছত সি সেই জাতখন তাত থলে আৰু সেইটো ঘূৰাবলৈ ধৰিলে আৰু সি ক'লে, অ' জাত, দালি অলপ উলিয়াই দিয়া। আৰু তাত দাইলে ভৰি পৰিল। সি জাতখন ৰঙা কাপোৰে ঢাকি দিলে আৰু দাইল ওলোৱা বন্ধ হৈ গ'ল। সি কাপোৰখন অঁতৰালে, তাৰপিছত আকৌ জাতখন ঘূৰাই ক'লে, অ' জাত, চাউল উলিয়াই দিয়া। তেনেকৈ কোৱা লগে লগে তাত চাউল ভৰি পৰিল। সকলোৱে পেট ভৰাই খালে। ইয়াৰ পিছৰে পৰা সদায় সি জাতখনৰ পৰা বহুত বস্তু বনাবলৈ ধৰিলে। আটা, দাইল, চাউল, বাজৰা আৰু সেই বস্তুখিনি লৈ বজাৰত বিক্ৰী কৰিবলৈ গ'ল। লাহে লাহে তাৰ ওচৰত বহুত ধন জমা হ'ল আৰু চাওঁতে চাওঁতে সি ধনী হৈ গ'ল। সি ধুনীয়া ঘৰ এটাও বনালে। তাৰ পত্নী আৰু সন্তানে এতিয়া ধুনীয়া ধুনীয়া কাপোৰ পিন্ধিবলৈ ধৰিলে। কিন্তু এইবিলাক দেখি তাৰ ডাঙৰ ককায়েক আচৰিত হ'ল আৰু জ্বলিবলৈ ধৰিলে। কেনেকৈ সম্ভৱ? কেইদিনমান আগলৈকে দেখোন ই খাবলৈ নোপোৱা আছিল, ঘপককে ইমান টকা ই ক'ত পালে? কিবা এটা গণ্ডগোল আছে। কথাটোনো কি জানিবলৈ সি নিজৰ সৰু ভায়েকৰ ঘৰত গৈ লুকাই আছিল। সি তাৰ সৰু ভায়েকৰ গোপন ৰহস্যটো গম পালে। পিছদিনাখন সুবিধা পাই সি তাৰ ভায়েকৰ জাতখন চুৰ কৰি লৈ আনিলে আৰু সি তাৰ পৰিয়ালৰ সৈতে চহৰখন এৰি গৰু গাড়ী এখনত উঠি গুচি গ'ল। ৰাস্তাত গৈ থাকোঁতে সি সেই জাতখন এবাৰ ব্যৱহাৰ কৰি চাওঁ বুলি ভাবিলে। মোৰ জাদুকৰী জাত, নিমখ দে। তেনেকৈ কোৱা লগে লগে বহুত নিমখ ওলাবলৈ ধৰিলে, কিন্তু জাতখন কেনেকৈ ৰখাব লাগে সিটো নাজানে আৰু চাওঁতে চাওঁতে সিহঁত সেই নিমখৰ দমটোৰ মাজত সোমাই মৰি থাকিল। সেইকাৰণেই কোৱা হয়, আমি কাকো হিংসা কৰিব নালাগে আৰু আমাৰ লগত থকাখিনি লৈয়ে সুখী হ'ব লাগে।